আপুনি কেতিয়াবা ভাবিছেনে যে আপোনাৰ হাতত এমৰ আকৃতি তথা নখত অৰ্ধচন্দ্ৰৰ নিচিনা আকৃতি হয়? সেইবোৰ মানে কি বাৰু? আৰু এই আকৃতিবোৰ অকল আপোনাৰে হাতত বা নখত কিয় হয় বাৰু? সকলোৰে দেহত এইবোৰৰ আকৃতি কিয় নহয়? আৰু যদি আপুনি এইটো নাজানে তেনেহ'লে আহক আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে জানো। এতিয়া আমি সকলোতকৈ প্ৰথমতে কথা পাতোঁ নখত থকা অৰ্ধচন্দ্ৰৰ আকৃতিৰ বিষয়ে। হাতৰ ৰেখাৰ শাস্ত্ৰমতে যদি আপোনাৰ তৰ্জনী আঙুলিত অৰ্ধচন্দ্ৰ থাকে তেতিয়াহ'লে ইয়াক বহুত শুভ বুলি মানা হৈছে। আৰু আপুনি ভাগ্যশালী হয়, কাৰণ যাৰ তৰ্জনী আঙুলিত অৰ্ধচন্দ্ৰৰ আকৃতি থাকে তেন্তে সেইসকল লোকে বহুত সোনকালে সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। মধ্যম বা ডাঙৰ আঙুলিত যদি অৰ্ধচন্দ্ৰ থাকে তেন্তে এই আঙুলিটো শনিদেৱৰ আঙুলি বুলিও কোৱা হয়, কাৰণ এই আঙুলিটোত বাকীবোৰতকৈ ডাঙৰ হয়। যদি কাৰোবাৰ ডাঙৰ আঙুলিটোত অৰ্ধচন্দ্ৰৰ আকৃতি থাকে তেন্তে সেইসকল মানুহে মেচিনৰ কামত আৰু উদ্যোগ আদিত বহুত সোনকালে সফলতা অৰ্জন কৰে। সৰু আঙুলিত অৰ্ধচন্দ্ৰৰ আকৃতি। যদি কোনোবা মানুহৰ সৰু আঙুলিটোত বা কনিষ্ঠ আঙুলিটোত অৰ্ধচন্দ্ৰৰ আকৃতি থাকে সেইসকল মানুহৰ ভৱিষ্যতত বহুত বেছি লাভৰ যোগ দেখা যায়। আঙুঠাৰ আঙুলিত অৰ্ধচন্দ্ৰৰ আকৃতিয়ে যদি থাকে সেইসকল মানুহ বহুত এলেহুৱা হয় আৰু যিকোনো কামেই সহজভাৱে কৰিবলৈ বিচাৰে, আৰু এনেকুৱা ব্যক্তিয়ে কেতিয়াও কাৰোবাৰ পৰা একো আশা নকৰে। আহক এতিয়া জানো এমৰ আকৃতিৰ বিষয়ে কি বুজায়। এনেকুৱা মানুহৰ যাৰ হাতত এমৰ আকৃতি থাকে সেইসকল মানুহ বহুত বেছি সাহসী আৰু একো ভয় নকৰা ধৰণৰ হয়। সেইসকল মানুহে সমাজত মান সন্মান আজৰিবলৈ বহুত বেছি কষ্ট কৰিবলগীয়া হয়। এইসকল মানুহে সোনকালে কাৰো ওপৰত ভৰসা নকৰে। এইসকল মানুহে আত্মনিৰ্ভৰশীল হয়, যিয়ে নিজৰ ৰাস্তা নিজে বনোৱাটো বিশ্বাস কৰে। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন বেলটো অন কৰি ল'ব। ধন্যবাদ।